মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাৰ্কলৰ বিষয়ে আলোচনা কৰোঁ। চাৰ্কল মানে কি? বৃত্ত। A circle is a collection of all points in a plane মানে সমতলত which are at a constant distance from a fixed point। মানে কি কৈছে? এটা চাৰ্কল এখন সমতলত থকা এটা ফিক্সড বিন্দুৰ পৰা, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত থকা আন কিছুমান বিন্দুৰ এটা সমষ্টি। মানে আমাৰ এখন সমতল থাকিব, সমতলত এটা নিৰ্দিষ্ট বিন্দু থাকিব, আৰু সেই নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত যিমানবিলাক আমি বিন্দু এটাকৈ লগ লগাই সম দূৰত্বত হ'ব লাগিব, আমি জইন কৰি যেতিয়া এটা আকৃতি পাম, সেইটো ঠিক মই আঁকি থকা এই বৃত্তটোৰ নিচিনা হ'ব, এই আকৃতিটোৰ দৰে হ'ব, আৰু ইয়াকে কি কোৱা হয়? চাৰ্কল বুলি কোৱা হয়। তোমালোকৰ বুজিবৰ সুবিধাৰ কাৰণে মই কাষত এই বৃত্তটিৰ অংকন কৰিলোঁ।